friends, welcome back to my channel. আজি মই এটা আপোনালোকৰ আগত ৰেচিপি শেয়াৰ কৰিম। আজি ৰেচিপিটো হৈছে ব্ৰইলাৰ মাংসৰনো কেনেকৈ বনাও মই আহকচোন চাওঁ। প্ৰথমতে মই মাংসখিনি এনেদৰে মেৰিনেট কৰি আধা ঘণ্টামান থৈ দিলোঁ। তাৰপাছত মাংসখিনিৰ লগত দিবলৈ মই এখন থালিত আলু, পিঁয়াজ, আদা নহৰু এটা পেষ্ট, তাৰপিছত ধনিয়া আৰু দুটামান শুকান জলকীয়া লৈছিলোঁ। যিহেতু এইকেইদিন ঠাণ্ডা বতৰ সেইবাবে মই আজি ভাবিলোঁ মই মাংসৰ আঞ্জাখন আজি জুইতে বনাওঁ। যিহেতু জুইত বনাই আঞ্জাখন খায়ো ভাল লাগে, সেইবাবে মই আজি জুইত এনেদৰে এখন কেৰাহীত তেল দিলোঁ। তেলখিনি গৰম হ'বলৈ এনেদৰে থৈ দিলোঁ। আৰু তেলখিনি গৰম হোৱাৰ পাছত মই ইয়াত কাটি থোৱা পিঁয়াজখিনি দি দিলোঁ আৰু এইখন হেতাখনেৰে লৰাই দিলোঁ। যিহেতু আজি মই মাংসৰ আঞ্জাখনত কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰোঁ, সেইবাবে মই ইয়াত দুটামান শুকান জলকীয়া দি দিলোঁ আৰু এইখিনি ভালকৈ লৰাই দিলোঁ। আৰু ইয়াৰ পাছত মই মেৰিনেট কৰি ৰাখি থোৱা মাংসখিনি ইয়াত দি দিলোঁ। দেখিছেনে আপোনালোকে? তাৰপিছত এইখিনি মই ভালকৈ লৰাই দিছোঁ যাতে ভালদৰে গোটেইখিনি মিহলি হৈ যায়। মাংসখিনি এনেদৰে অলপ দেৰি ভজাৰ পাছত তাৰপিছত মই ইয়াত কাটি থোৱা আলুখিনি ভালকৈ দি হেতাখনে ভালকৈ লৰাই দিছোঁ। আৰু ইয়াৰ পিছত মই ইয়াত হালধি, নিমখ দি দিলোঁ। আৰু ইয়াৰ পিছত মই ইয়াত এখন ঢাকনা দি এনেদৰে জুইটো বহাই ৰাখি থলোঁ। আৰু এইখিনি দেখিছেনে কিমান ধুনীয়া কালাৰ এটা উঠিছে। তাৰপিছত মই ইয়াত গৰম কৰি থোৱা পানী দি দিলোঁ। আপোনালোকে ইয়াত পানী নিজৰ আন্দাজমতে দিব। আপোনালোকে আঞ্জাখন কেনেদৰে খাব বিচাৰে তাৰ ওপৰত এইটো নিৰ্ভৰ কৰিব। পানীখিনি দিয়াৰ পিছত মই ইয়াত ঢাকনাখন আকৌ দি দিলোঁ গোটেইখিনি উতলিবৰ কাৰণে আৰু জুইটো এনেদৰে ৰাখি থলোঁ। তাৰপিছত মই ইয়াত আদা নহৰু পেষ্টটো দি দিলোঁ। যিহেতু মই এইখিনি তেলৰ লগত দিয়া নাই, তেলৰ লগত যদি দিয়াহেঁতেন তেতিয়া আদা নহৰুৰ কেঁচা গোন্ধটো নাথাকিলেহেঁতেন আৰু আঞ্জাখন খায়ো ভাল নালাগিলহেঁতেন। সেইবাবে মই এনেকৈ আলু আৰু মাংসখিনি দিয়াৰ পিছত পানীখিনি দিয়াৰ পিছত এনেকৈ দি দিছোঁ। যিহেতু মোৰ মাংসখিনি সিজিবলৈ আৰম্ভ কৰিছে, তাৰপিছত মই ইয়াত ধনিয়া পাত দি দিলোঁ। দেখিছেনে এইবোৰ ধনিয়াৰ পাত? আৰু ফাইনেলি মোৰ মাংসৰ আঞ্জাখন ৰেডি হৈ গ'ল আৰু এইখিনি মই জুইৰ পৰা নমাই থলোঁ। দেখিছেনে কিমান ধুনীয়া কালাৰ উঠিছে। আৰু গৰমে গৰমে পৰিৱেশন কৰিবৰ কাৰণে মই এখন কাঁহীত ভাত, এইফালে নিমখ আৰু এইফালে আচাৰ আৰু মাংসখিনি এনেদৰে ল'লোঁ। আৰু আপোনালোকেও এনেদৰে মই বনোৱা নিচিনাকৈ ঘৰতে এবাৰ বনাই চাব। যিহেতু আজি মই মাংসৰ আঞ্জাখনত কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই, কেৱল আদা নহৰু পেষ্ট আৰু ধনিয়া দিছিলোঁ, সেইবাবে ইয়াৰ টেষ্টিটো বহুত ভাল হৈছে খাবলৈ। আৰু আপোনালোকেও এনেদৰে এবাৰ বনাই খাবচোন ঘৰতে। আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ'বোৰ চাব তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পোনপ্ৰথমে পায়। বাই বাই।